নমস্কাৰ বন্ধুসকল, সকলোকে আজি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈছোঁ মেৰাপানীত পূজা চাব। লগত আছে আমাৰ দীপুৰা। যাবলৈ এইফালে পাহাৰ দিছে নাই, কি মজা আল্টিমেট। আৰু দুজন আছে, গৈ আছোঁ পুৰা চাইজত মজা লাগিব। এতিয়া তেল ভৰাবলৈ গৈছিলোঁ, লগত এইজন দেখিছিলে আৰু এজন ক'ৰবাৰ পৰা আহিছিলে, মাত নলগাই। দেশী ৰেডেক্স টেনাৰ দেখিছে নাই, ধোঁৱা দেখিছে নাই, বেয়া দিছে গাড়ী। আমি এতিয়া তেল ভৰাবলৈ গৈছিলোঁ হ'লে, এই ৱেডাৰটো দেখিলোঁ কি মজা দিছে, সেইকাৰণে বোলো ভিডিঅ' এটা কৰি লওঁ। এইখিনি দেখিছে নাই, ডাৱৰ তলফালে পাহাৰ, ৰাস্তাটো কি মজা দেখিছে নাই। তেলটো ভৰাই লওঁগৈ এতিয়া, গৈ চাই যাম। ৰাস্তাটো কিছু ধুনীয়া দেই, চবফালে সেউজীয়া সেউজীয়া দিছে না। আগফালে এখন ইমান ডাঙৰ এখন পাহাৰ, তাৰপৰিও যাব পাৰে বাৰু। খালি আমি আজি নাযাওঁ, তেলটো ভৰাই পিনি আমি এইফালে গুচি আহিম অলপ। এইফালে আমি এতিয়া অকণ ওপৰলৈ উঠিছিলোঁ, এতিয়া তলৰ ফালে গৈ আছোঁ। দিছে নাই কিমান গৰা এডোখৰ। গাড়ী একো এক্সিলেটে নাই, গাড়ী নিউট্ৰেল কৰি এৰি দিলে, পূৰা গৈ আছে নিজে নিজে, এক্সিল নিদিয়াকৈ। কি মজা দেখিছে নাই কিমান ডাঙৰ ডাঙৰ টাৰ্ণিং হৈছে এইকেইটা। এহেঁতি ফুল মজত গাড়ী চলাইছে টাৰ্ণিঙত গাড়ী। লিন চাওক, মোবাইলটো হাতত লৈছে কাৰণে ইমান ফিল নাপাব চাগে, হ'লেও কিছু মজা লাগিছে গৈ। এইফালে বাগানৰ মাজে মাজে টাৰ্ণিং দিছে নাই, কিছু মজা লাগিছে দেই। আমি আহি এতিয়া এইফালে কাছমাৰি পাইছিলোঁহি। ইয়াত এখন পাৰ্ক নিচিনা এখন আছে, আৰু ইয়াত এইবোৰ কিছুমান হুলস্থম্ভ বুলি কয়, এই তেনেকুৱাবোৰ আছে। আৰু ইয়ালৈ এনেই অকণমান দেখিলে এইফালে সোমাই গ'লোঁ, আৰু দেখিবলৈও অলপ ভাল লাগিছিলে। ইয়াত এনেকুৱা এইবোৰ হুলস্থম্ভবোৰ 35টামান আছে বুলি এনেই কোৱা শুনিছোঁ, আৰু ময়ো নাজানো ইয়াৰ বিষয়ে ইমান ভালকৈ, প্ৰথমবাৰ আহিছোঁ আজি, এতিয়া লৈ আহিলে। আৰু ইয়াত এই কছাৰীৰ যিবোৰ বীৰ মানুহ আছিলে, সেইবোৰৰ স্মৃতিৰ কাৰণে এইখিনি বনোৱা বুলি কোৱা শুনিছিলোঁ। হয় নহয় নাজানো, হয় চাগে, মানুহে কয় কাৰণে। আৰু ইমান ভালকৈ নাজানো ন, মইতো প্ৰথমবাৰ আহিছোঁ, আহি ভাল লাগিলে ইয়াতে।
সেইকাৰণে চাই যাওক দেই ভিডিঅ'টো। এইফালে মানুহ দেখিছে নাই, সেইবোৰ কি কৰিছে এতিয়া। তো গাইছ আমি ইয়াৰ পৰা বৰ্তমান ওলাই দিছোঁ, এতিয়া গৈ আছোঁ দৈয়াং। চাই যাব ভিডিঅ'টো। Hey guys, পাই গৈছোঁ দৈয়াং। পুৰা চালিয়া ভিউ আৰু কি মজা বে। কুঁহিয়া খেতি এইফালে চাইডত দেখিছে নাই, এইবোৰ চব কুঁহিয়া। আগফালে এখন দৈয়াং নদী, সেইফালে নদীত মানুহ নাৱত আহি আছে। ইয়ালৈও মই প্ৰথমবাৰহে আহিছোঁ দেই, বাহেদি লৈ আহিলে আৰু ওচৰতে আছে বুলি কৈ। গাইছ আমি এতিয়া দৈয়াং পাই গ'লোহি। আপুনি এইফালে চাব পাৰে, পিছফালে নদীখন আছে মোৰ, আৰু এইফালে গোটেইকেইজনে আমাৰ ভিডিঅ' এখন দেখিছে। নদীখন বহুত ডাঙৰ হয়, দলংখন ভাগি যোৱাৰ পিছত ইয়াত এইফালে নাৱেৰে অহা যোৱা কৰি থকা মানুহ। এইফালে দেখিছে কি মজা ভিউ। এতিয়া নাৱত কেনেকৈ নিছে দেখিছে নাই। বাইক এখনে চাইকেল এখনে আছে, লগতে মানুহ 3জন। নদী পানী ইমান সোঁত। কি ট্ৰিক্সত গৈছে দেখিছে নাই। সেইফালে এডাল ৰছী, সিফালে আৰু এডাল ৰছীডালত ধৰি নাওখন টানি লৈ গৈ আছে, নহ'লেতো এইফালে হোটেল লৈয়ে যাবগৈ। ইয়াৰ পৰা এডাল ৰছী হয়, তালৈকে এডাল ৰছী টানি থৈছে, সেইডালতে ধৰি গৈ আছে দেখিছে নাই। এইবোৰত আমাৰ উঠিবলৈ ভয় লাগে, নাওখন যেনেকৈ হিলি থাকে। দৈয়াঙত বেছি দেৰি নকৰিলোঁ, গোটেইকেইটা একেলগে ওলাই আহিছোঁ। এইফালে তামোল খাইছে চক ইউটিউবাৰ। তামোলখন মানে খাইছোঁ, আজিকালি মানে বেয়া বস্তু নাখাওঁ, সেইটো কাৰণে মানে তামোলখনেই মেইন। আমাৰ অসমীয়া মানে তামোলে আমাৰ পৰিচয়। এতিয়া আমি মেৰাপানী গৈ আছোঁ, চাই যাওক ভিডিঅ'টো। আহি থাকোঁতে এটা উৎপাত দেখিছে নাই, চাই যাওক এইকেইটা। খালে দেখা যায়। এতিয়া গোটেই ৰাস্তাটো হৰ্ণকে মাৰিলে, অকল মানুহ চানুহ নাই হ'লেও হৰ্ণকে মাৰিলে। মানুহ দেখিলেও তেতিয়া বেছিকৈহে কৰি দেখায়, দেখিছে নাই। এটা মানুহৰ কিছু ৰিয়েকশ্যন পৰিছে আগতে, দেখিছে নাই। ঘূৰি চাই গৈছে, এতিয়া হৰ্ণ মাৰিছে গোটেই বাটটো। সেইফালে দেখিছে নাই, মানুহ পাইছে, এতিয়া বেছিকৈ হৰ্ণ মাৰিছে। আমি এতিয়া এইফালে পূজা চাবলৈ গৈ আছোঁ, মেৰাপানী ফালে। পূজা পালোহি আৰু, বহুত দূৰ নাই, অকণমানছে আগতে ওলাই আছে। পামগৈ এতিয়া পূজা, ধুনীয়াকৈ চাই যাওক দেই ভিডিঅ'টো। পূজা চাগে বহুত ডাঙৰ আছে ইয়াত। তো গাইজ এইফালে পূজা ধুনীয়াকৈ পাই গ'লো। ইমান ডাঙৰকৈ পাতিছে, মানুহ দেখিছে নাই, গোটেই মেলাত নিচিনা হৈ আছে পূজা। দোকান ইমান আছে, দেৱী পূৰা সজাই থৈছে ধুনীয়াকৈ। মানুহ ইমানকৈ আছে, এইফালে যাবলৈ বাট নোপোৱা অৱস্থা। আমি সেইকাৰণে এইখিনি পৰাই ৰ'লোঁ আৰু বোলো আমি কৃষ্ণ আগতে নাযাওঁ। আমি এইখিনি পৰাই ধুনীয়াকৈ ৰৈ চাই আছোঁ। মানুহ দেখিছে কিমান। এইফালে দেখিছে নাই, চবফালে দোকান। এইফালে জেলপি হোটেল, এইফালে পুতলা এইফালে বন্ধুক লৈছে, দেখিছে নাই। বন্ধুক নল'লেও সিহঁতে এনেই চাব।
গুলি সোমাইছে দেখিছে নাই তো গাইজ পুৰা মজা হৈ আছে কিন্তু দেখিছে নাই পুৰা ফানি সিহঁতি পেপাৰ ল'ব লৈছে দেখিছে নাই আমিও লওঁ দুটামান ৰ'ব লওক আমি এতিয়া পূজাৰ পৰা ধুনীয়াকৈ ওলাই দিলোঁ এইফালে ৰাস্তাটো মানুহ দেখিছে নাই আহিছে যোৱা গৈছে ইমান মানুহ হেৰিটো উৎপাত কৰি আছে এইফালে চাইডটা কিছুমান মিউজিক চিউজিকো লাগি আছে সেইকাৰণে এইবোৰ আৰু মাত চাতবোৰ শুনাব নোৱাৰোঁ আৰু কপিৰাইট আহি যায়তো প্ৰথম ভিডিঅ' দিছোঁ এনেকৈ প্ৰথমতে কপিৰাইট আহিলে কি হ'ব বাৰু চেনেলটো সেইকাৰণে এইবোৰ শুনাব নোৱাৰিম আৰু বেয়া চাই নাপাব এনেই কথা বতৰা পাতি আমি গৈ আছোঁ আৰু আগফালে পুলিচো আছে এইফালে গাই চাইবোৰ আহিব নাই দিয়া মানুহ খোজকাঢ়িছে ইমান মানুহ আমাৰতো আঠখিলীয়া বহুত আৰু 2খন পূজা মিলায়ো চাগে ইয়াৰ সমান মানুহ নহ'ব নেকি ইমান মানুহ মুখত মামা মামী ৰৈ আছে দেই বাইকত নো এণ্ট্ৰি মামা মামী পৰা পাৰ হৈ পিনে আমি ওলাই আহিলোঁ এতিয়া ঘৰ যাবলৈ আহিছোঁ আৰু এতিয়া বাইকখন আনিবলৈ যাওঁ তাৰপিছত এতিয়া ঘৰলৈ যাওঁ ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু দেই বাই বাই